মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে কেডিট জ্ঞানলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা মই তোমালোকৰ গ্ৰামাৰৰ কিছুমান পাঠ আগবঢ়াবলৈ লৈছোঁ। আজি প্ৰথম দিন, গ্ৰামাৰৰ প্ৰথম পাঠটোৱে থাকিব চেণ্টেন্স। ইয়াৰ আগতো আমি বহুতো কথা শিকিবলগীয়া থাকি গ'ল, কিন্তু মই গ্ৰামাৰৰ চেণ্টেন্সৰ পৰাই আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টোৰ শেষত কিছুমান প্ৰশ্ন দিয়া থাকিব। সেই প্ৰশ্নবোৰ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। যদি তোমালোকে শুদ্ধভাৱে আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰা, তেতিয়াহ'লে তোমালোকে গম পাবা যে তোমালোকে ভিডিঅ'টোৰ পৰা যিখিনি কথা শিকিবলগীয়া আছিল বা মই শিকাইছোঁ, সেই কথাখিনি ভালদৰে বুজি পাইছা। গতিকে ব'লা প্ৰথমতে আৰম্ভ কৰোঁ। বাক্য কি? হোৱাট ইজ এ চেণ্টেন্স? ডেফিনেশ্যন যদি আমি লিখিবলৈ যাওঁ, এ চেণ্টেন্স ইজ এ ছেট অফ words expressing a statement, a question or an order, usually containing a subject and a verb. তোমালোকে এই চেণ্টেন্সৰ ডেফিনেশ্যনটো লিখি ল'বা। সাধাৰণ ভাষাত আমি যদি ক'বলৈ যাওঁ, যিবোৰ কথা আমি অৰ্থপূৰ্ণ কথা বা বাক্য কওঁ, সেইবোৰ সকলোবোৰকে কি বুলি ক'ব পাৰি? চেণ্টেন্স বুলি ক'ব পাৰি। চেণ্টেন্সৰ ক্ষেত্ৰত এই তিনিটা বিন্দু তোমালোকে মনত ৰাখিবা। ইন ৰিটেন ইংলিছ চেণ্টেন্সেছ begin with a capital letter and end with a full stop, a question mark or an exclamation mark. তোমালোকে দেখা পাইছা, এক্সক্লেমেশ্যন মাৰ্কটো আমাৰ হ'ব লাগে এইটো। চোৱা, দেখা পাইছা নিশ্চয়। যেতিয়া আমি ইংৰাজী বাক্য এটা লিখোঁ, বাক্যটো লিখোঁতে প্ৰথম আখৰটো সদায় কি হ'ব? কেপিটেল লেটাৰ হ'ব আৰু কেপিটেল লেটাৰ দি আৰম্ভ হ'ব আৰু শেষত, আৰু বাক্যটোৰ শেষত হয়তো ফুল ষ্টপ থাকিব, নহয়তো প্ৰশ্নবোধক চিন থাকিব বা আৱেগ অনুভূতিবোধক চিনটো বা এক্সক্লেমেশ্যন চিনটো থাকিব। এক্সক্লেমেশ্যন চিনটো হ'ল ওলোটা আই, তোমালোকে দেখা পাইছা। 2 নম্বৰ পইণ্ট, এ টাইপিকেল ছাবজেক্ট কনচিষ্ট অফ এ ছাবজেক্ট এণ্ড প্ৰেডিকেট। আচলতে এ টাইপিকেল চেণ্টেন্স কনচিষ্ট অফ এ ছাবজেক্ট এণ্ড এ প্ৰেডিকেট। তো এটা সাধাৰণতে বাক্য এটা কি থাকে? এটা বিষয় থাকিব আৰু কি থাকিব? প্ৰেডিকেট থাকিব। এটা ছাবজেক্ট আৰু প্ৰেডিকেট। এ প্ৰেডিকেট কনচিষ্ট অফ এ ফাইনাইট ভাৰ্ব এণ্ড এ ষ্টেটমেণ্ট, কুৱেশ্যন, ৰিকুৱেষ্ট, কমাণ্ড অৰ এক্সক্লেমেশ্যন। এতিয়া প্ৰেডিকেটত কি থাকিব? প্ৰেডিকেটত এটা ফাইনাইট ভাৰ্ব থাকিব আৰু কি থাকিব? ই ষ্টেটমেণ্ট হ'ব পাৰে, কুৱেশ্যন হ'ব পাৰে, ৰিকুৱেষ্ট হ'ব পাৰে, কমাণ্ড বা আৱেগ অনুভূতিবোধক হ'ব পাৰে। এতিয়া চোৱা, কেইটামান উদাহৰণ দিয়া আছে। ছামাৰ ইজ হিয়াৰ। ইয়াত চোৱা, ছামাৰ শব্দটো কি হয়? ছাবজেক্ট। ইজ হিয়াৰটো কি হয়? প্ৰেডিকেট। হু ইজ ইট, হুটো হ'ল ছাবজেক্ট, ইজ ইটটো কি? প্ৰেডিকেট। ষ্টপটো হ'ল প্ৰেডিকেট, ছাবজেক্ট ইউ ইজ আণ্ডাৰষ্টুড। মানে ইয়াত যে ষ্টপ বুলি কোৱাৰ লগে লগে কাক কৈছে? ইউ, মানে তোমাক বা তোমালোকক কৈছে। গতিকে ইয়াত তোমালোকে বুজিব লাগিব যে ইয়াত ইউটো কি হৈছে? নোহোৱা হৈ আছে, লুকাই আছে। গতিকে ইউ ছাবজেক্টটো লুকাই আছে আৰু ষ্টপটো হ'ল প্ৰেডিকেট। ইন দ্য চেণ্টেন্সেছ, এই বাক্যবোৰত ইজ হিয়াৰ, ইজ ইট এণ্ড ষ্টপ আৰ প্ৰেডিকেট। 2 নম্বৰ পইণ্ট চোৱা, দ্য ছাবজেক্ট অফ এ চেণ্টেন্স ইজ এ নাউন অৰ প্ৰনাউন উইথ অৰ উইদাউট আদাৰ ৱৰ্ডছ গোয়িং উইথ ইট। ষ্টাডি দ্য ফলোয়িং চেণ্টেন্স। এতিয়া চোৱা, এই বাক্যবোৰ পঢ়িব দিছে। There is a temple in front of my house. B. It is very cold today. C. There is a phone call for you. In the two of the above sentences,
A and C a sentence A আৰু sentence C কি আছে চোৱা sentence A আৰু C ৰ ক্ষেত্ৰত হৈছে begin with their শব্দটো বাক্যটো আৰম্ভ হৈছে কিহেৰে their শব্দটোৰে আৰম্ভ হৈছে sentence B টো আৰম্ভ হৈছে it their শব্দটো there is not a noun or pronoun their শব্দটো নাউনো নহয় pronounও নহয় it is a pronoun but it does not represent any noun in the sentence it to pronoun হয় কিন্তু এই বাক্যটোত কোনো ধৰণৰ pronounক ই উপস্থাপন কৰা নাই the word stand for the weather এই যে it শব্দটো কাৰ বাবে প্ৰযোজ্য হৈছে the weather বতৰৰ বাবে প্ৰযোজ্য হৈছে such words are said to be dummy of subject এই যে লুকাই থকা the weather এটো কি বুলি কোৱা হয় dummy subject বা লুকাই থকা বিষয় বুলি কোৱা হয় the real subject may be the noun which comes after the subject for example temple and phone in sentence A and C A sentence to কি আছিল সোৱা temple আসলে আৰু phone আসলে C sentence ত আসলে phone এইবিলাক কি এইবিলাক হল noun or it may be understood without being mentioned as in B আৰু এইটো কেনেকৈ বুজিব পৰা যায় যে এইটো মেনশন নকৰাকেও আমি বুজিব পাৰো এতিয়া আজিৰ প্ৰথম ভিডিঅ'টোত এটা এক্সাৰসাইজ মই তোমালোকলৈ দিছো আন্ডাৰলাইন দ্য সাবজেক্ট অফ দ্য ইন দ্য ফলোইং সেন্টেন্সেস এই বাক্যবোৰত সাবজেক্টবোৰ কি কৰিব লাগে তলত আঁচ দিব লাগে সাবজেক্ট কোনবোৰ তাৰ তলত তোমালোকে আঁচ দিবা কি আছে ইট ইজ ৰেইনিং নাও it is raining now ইয়াত কোনটো সাবজেক্ট তোমালোকে চিন দিবা the office is closed these books are expensive Ram bowled his team to victory smoke causes pollution এতিয়া এই পাঁচটা বাক্য তোমালোকক দিয়া হ'ল এই বাক্যটোত বাক্যবোৰত থকা সাবজেক্ট বিলাকৰ তলত তোমালোকে কি দিব লাগিব আঁচ দিব লাগিব আৰু তোমালোকে সাবজেক্টবোৰ হৈছে নাই তোমালোকৰ ছাৰ বাইদেউক দেখুৱাবা এই প্ৰশ্নটো তোমালোকে লিখি ল'বা আৰু এইটোত সাবজেক্টবোৰৰ তলত আঁচ টানি তোমালোকৰ ছাৰ বাইদেউক দেখুৱাবা হৈছে নে নাই যদি হৈছে তেতিয়াহ'লে তোমালোকে গম পাবা যে তোমালোকৰ এই প্ৰথম দিনা যিখিনি মই কথা ক'লো সেই কথাখিনি তোমালোকে বুজি পাইছা আৰু দ্বিতীয় দিনাৰ পাঠটো মই মোৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম ধন্যবাদ